হে ৰাম ৰাম কৃষ্ণ নাম দুটি আখৰ ৰাখিবা যতনে নেৰিবা নেৰিবা বান্ধৈ জনমে মৰণে ও হৰি ও জনমে মৰণে। নমস্কাৰ, বহুদিনৰ পিছত পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ লগত আজি এজন বিশেষ ব্যক্তি আছে আৰু চিনাকি কৰাই দিম। মোৰ লগত আছে কমলা গগৈদেৱ আৰু বহুতে আপোনাক ইউটিউবত দেখি থাকে। আজি লগ পালোঁ মই, ভালে আছে? হয়, ৰাখিছে প্ৰভুৱে। হয়, আজি গহপুৰৰ এটা বিশেষ অনুষ্ঠানত তেখেত উপস্থিত হৈছিলে গহপুৰ মহকুমাৰ তৰফৰ পৰা। এইবাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক সম্বৰ্ধনা জনাইছিল আৰু সেই অনুষ্ঠানটোত তেখেত উপস্থিত হৈছেহি আৰু আমি তেখেতক লগ পালোঁ। কিছু কথা পাতিম। আপোনাৰ ঘৰ কোন জেগাত অকণ ক'ব নেকি? মোৰ ঘৰ যোৰহাট জিলাৰ শিৱসাগৰ একেবাৰে সীমান্তত। যোৰহাট জিলা আৰু শিৱসাগৰৰ সীমাত জাজি ভগামুখ কয়, ভগামুখ তামুলী গাঁও। হয়, এই দিহানামৰ লগত জড়িত হোৱা কিমান বছৰ হ'ল? প্ৰায় 30 বছৰ পাৰ হ'ল, 32 বছৰমান চলি আছে বৰ্তমান। শিশু অৱস্থাৰ পৰাই দিহানাম ভাল পাওঁ, দিহানামৰ লগত দিহানাম ভাল পাই দিহানাম পৰিৱেশন কৰি কৰি দিহানামৰ লগতে বিলীন হোৱা নিচিনা হৈছে। আৰু কিদৰে মনলৈ আহিলে দিহানামক যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি, এটা নতুনত্ব আনিছে দিহানামক, কিদৰে মনত ভাবিলে? নহয়, আচলতে দিহানাম ভাল পাওঁ মানে কি সুৰবিলাক ভাল পাওঁ। সেই সময়ত আমি যেতিয়া নামপ্ৰেমী হৈছিলোঁ, কি নাম নাজানো সেইবিলাক, গতিকে সুৰবিলাক ভাল পাইছিলোঁ, সুৰে আমাৰ হৃদয়বিলাক আকৰ্ষণ কৰিছিলে। গতিকে সেই সংগী শিল্পীসকলক লগত বা জ্যেষ্ঠজনক দেখি গাবলৈ প্ৰয়াস কৰিছিলোঁ। প্ৰয়াস কৰি যেতিয়া এদিনাও ভাল লাগে, সুবিধা পাইছোঁ গাইছোঁ, সিদিনা সুবিধা পাইছোঁ গাইছোঁ, তেনেধৰণে আহি পেলাই দিহানামৰ প্ৰতি আগ্ৰহী হৈ মানে অনুধাৱিত হ'লোঁ, অনিধাৱিত হৈ আহি ৰাইজৰ আশীৰ্বাদত এই পৰ্যায় পাইছোঁ। হয়, আপুনি যেতিয়া দিহানাম গায় আৰু তাৰ মাজত বহু কথা আপুনি কয় আৰু এই কথাসমূহে আচলতে নৱপ্ৰজন্মক বা প্ৰতিগৰাকী ব্যক্তিক আকৰ্ষিত কৰে। বৰ সুন্দৰকৈ আপুনি ভক্তিমূলক কথাসমূহ কয়। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, বৰ্তমান নৱপ্ৰজন্ম বহু উশৃংখল দেখা যায়, তেওঁলোকক কিবা ক'ব নেকি চমুকৈ? আচলতে দিহানামৰ মাজত যে কথা কোৱা হয়, সেইটো কিয় কথা কেলৈ ক'বলগীয়া হয় তাৰ উত্তৰ মই পোনপটীয়াকৈ দিলে দিব নোৱাৰোঁ। কাৰণ সেইটো হৈছে আমাৰ জীৱনটো এটা শৈলী আৰু ধৰি লওক সেই সময়তে নাম গাই থাকোঁতে এটা আপুনি স্বতঃস্ফূৰ্তভাৱে গুচি আহে। কাৰণ প্ৰহ্লাদ চৰিত্ৰ গাই আছোঁ, প্ৰহ্লাদ চৰিত্ৰৰ নামভাগ যদি গাই থাকোঁ, প্ৰহ্লাদৰ পিতৃৰ লগত কি হৈছিল, কিয় প্ৰহ্লাদে সেইখিনি কৰিব লগা হ'ল, কাৰণ জুইত দলিয়াই দিছে আজি 5 বছৰীয়া শিশুক, কিয় জুয়ে নপৰিলে? দন্তাল হাতীয়ে গছকিবলৈ দিছে নহয়। আপোনাক মই হাতীয়ে বাৰু গছকিলে আমি মানুহ হৈ থাকিম নেকি? কিন্তু মহাভক্ত প্ৰহ্লাদ কিয় আজি হাতী গছকতো মৃত্যু নহ'ল? বুকে শিলা বান্ধি পেলাই দিলে সাগৰত দলিয়াই পেলাই দিছে, কিন্তু তেওঁ সাগৰত আকৌ তলত ডুব নগৈ পানি উপঙি আহিছে। কিয়? তাত ৰহস্য আছে। সেই ৰহস্যটো উদঘাটন কৰিবলৈ প্ৰয়াস কৰা হয়, কাৰণ সেইটো যাতে নতুন প্ৰজন্মই বুজক তেওঁৰ হৃদয়ত থকা কৃষ্ণ ভক্তিৰ কাৰণে, অৰ্থাৎ ভাল ভক্তি ভাল প্ৰেম থকাৰ কাৰণে ঈশ্বৰ বস্তু তেওঁৰ হৃদয়াত্মাত জাগিত হৈছে আৰু সেইকাৰণে তেওঁ বিপদৰ পৰা উদ্ধাৰ পাইছে। গতিকে সেইখিনি কথা কোৱাৰ এটা প্ৰয়াস কৰা হয় আৰু সেইখিনি স্বতঃস্ফূৰ্তভাৱে প্ৰভুৰ কৃপা ৰাইজৰ আশীৰ্বাদত আহি পৰে, প্ৰথম কথা। দ্বিতীয়তে আপুনি এটা সুধিছিলে, নৱপ্ৰজন্মক বহু উশৃংখল দেখা গৈছে বৰ্তমান সময়ত, বিভিন্ন অপকৰ্মত লিপ্ত হোৱা দেখা গৈছে, ড্ৰাগছেই হওক বিভিন্ন অপকৰ্মত, তেওঁলোকক কিবা আহ্বান জনাব নেকি? নহয়, সেইখিনি কথা সেইকাৰণে নৈতিক চৰিত্ৰ আৰু আধ্যাত্মিক জ্ঞান আহিলে নৈতিক চৰিত্ৰটো নৈতিক চৰিত্ৰ আহি যায়। আধ্যাত্মিক জ্ঞান উদাহৰণস্বৰূপে মই কলি এটা আপোনাক গাই দিছোঁ। এই দৈত্যৰাজে প্ৰহ্লাদক নানাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। যে প্ৰহ্লাদক ইমান অত্যাচাৰ কৰা হৈছে, অত্যাচাৰ কৰিছে, তুমি হৰি নাম নাগাবা, তুমি দৈত্য শাস্ত্ৰ পঢ়া। দৈত্য শাস্ত্ৰত কি থাকে?
বামানয় শাস্ত্ৰ কীৰ্তন শাস্ত্ৰত লিখিছে সন্দামকৰ নামে দুয়ো শুক্ৰৰ তনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয় পঢ়ে আনো অসংখ্যাত দৈত্যৰ সৱাল মনত প্ৰহ্লাদে তাংক নমানন্ত ভাল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে দৈত্য শাস্ত্ৰ অধ্যয়ন কৰিছে মনত তাকে প্ৰহ্লাদে নপঢ়ে গতিকে প্ৰহ্লাদে তাৰ বিৰুদ্ধাচৰণ কৰিছে আৰু বিৰুদ্ধাচৰণ কৰিছে প্ৰথম কথাটো হ'ল প্ৰহ্লাদ চৰিত্ৰক আমি অনুধাৱন কৰিব লাগিব কাৰণ আধ্যাত্মিক চিন্তাটো ক'ৰ পৰা আহিব প্ৰহ্লাদ চৰিত্ৰ পঢ়িব লাগিব তেতিয়া প্ৰহ্লাদৰ জীৱনশৈলী আমি অনুসৰণ কৰিব লাগিব উদাহৰণস্বৰূপে আপুনি চাওক খুব বিজ্ঞানসন্মত বা বাস্তৱসন্মত কথা বিজ্ঞানসন্মত আজি আমি দেখিবলৈ পাওঁ আপুনি সৰু ল'ৰা এটাক আজি কোনোবা এজনে পঢ়াই থাকোঁতে আজিকালি মাৰপিট কৰিব নোৱাৰে বহুত খাই হোল্লা হৈ যায় কিন্তু প্ৰহ্লাদক দৈত্য শিশুসকলৰ মাজত কিমান অত্যাচাৰ কৰিলে শিক্ষাগুৰুৱে জানে নহয় আপোনালোকে কাহিনী দেখিছে ভাওনা দেখিছে কিমান অত্যাচাৰ কৰিলে ইমান অত্যাচাৰ কৰাৰ পাছতো প্ৰহ্লাদে সমস্ত শক্তিৰ অধিকাৰী প্ৰহ্লাদ কাৰণ প্ৰহ্লাদৰ দেউতাকে সময় নিয়ন্ত্ৰণ কৰি থৈছে সেই সময়ত একচ্ছত্ৰী ৰজা তেওঁ ক্ষমতাক তেওঁ অপব্যৱহাৰ নাই কৰা এইটো বৰ ডাঙৰ কথা আমি ক্ষমতাই যে আমাৰ মূৰত ধৰিলে যে আমি কিছুমান ভণ্ডামী কাম কৰি যে জনৰোষত পৰোঁ প্ৰহ্লাদে তাৰ পৰা বিৰত হৈ আছে গতিকে প্ৰহ্লাদে ক্ষমতাক নিজৰ আওতালৈ আনি অনা প্ৰহ্লাদে সাত্বিকভাৱে ক্ষমতা মানে প্ৰয়োগ কৰিছে অৰ্থাৎ ক্ষমতা বুলি তেওঁ ভাবিয়ে লোৱা নাই সেইকাৰণে প্ৰহ্লাদে নহ'লে ক্ষমতা যদি অপব্যৱহাৰ কৰিলেন প্ৰহ্লাদে দৈত্য গুৰুসকলক ক'লেন খবৰদাৰ আপোনালোকে মোক হাত নিদিব মই ৰাজপুত্ৰ মোৰ দেউতাৰ বেতনপ্ৰাপ্ত শিক্ষকে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন প্ৰহ্লাদে কিন্তু নকৰিলে কাৰণ প্ৰহ্লাদৰ শিক্ষাগুৰুসকলৰ প্ৰতি থকা নৈতিক জ্ঞান একান্ত বাধ্য ছাত্ৰ আমি যে আগতে লিখোঁ যে আজি ছুটি দিবৰ বাবে আপোনাক আবেদন জনালোঁ ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ সেই একান্ত বাধ্য ছাত্ৰৰ গুণৰ অধিকাৰী হৈছে প্ৰহ্লাদৰ পৰা আমি সেই গুণ ল'ব লাগিব মানৱীয় প্ৰমূল্যবোধ নিজে হৰিনাম গাই গাই তৰি যাব পাৰিলেহেঁতেন কিন্তু প্ৰহ্লাদে চিন্তা কি কৰিলে আমাৰ সামাজিক দায়িত্ব থাকিব লাগিব আমি সমাজৰ প্ৰতি কান্দিব লাগিব গোটেই চৰকাৰী সুবিধা পালোঁ বোলে মইহে খাই পেলাওঁ এইবোৰ চিন্তা কৰিলে নহ'ব প্ৰহ্লাদ চৰিত্ৰই আমাক কি কৈছে প্ৰহ্লাদে নিজে হৰিনাম গাই তৰি যোৱাৰ কথা চিন্তা কৰা নাই যে সমস্ত দৈত্যকুল তৰি যাওক সেইকাৰণে কৃষ্ণ নাম তেওঁ সমাজত বিলাই দিছে গতিকে বিলাই দিয়াৰ যিটো সামাজিক দায়িত্ববোধ এইখিনি কথা প্ৰহ্লাদৰ সেইকাৰণে এই শাস্ত্ৰসন্মত কথাবিলাক যদি আমি অধ্যয়ন কৰোঁ তেতিয়া উশৃংখলতা দূৰ হ'ব আৰু আমাৰ সমাজখন পৰিমাৰ্জিত হ'ব হয় মই আমাৰ অনুষ্ঠানটো সামৰিব লাগিব কিয়নো আপুনি ঘৰলৈ যাব ঘৰ যথেষ্ট দূৰ মই শেষত এটা আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ কোনটো দিহানাম একেবাৰে বেছি ভাল লাগে আৰু সেইটো অকণমান গুণগানৰ পৰা অনুৰোধ জনাইছোঁ মই কোনটো বুলি নহয় নামবিলাক আচলতে গায়ে থকা যায় আৰু ৰাইজে বিভিন্ন ধৰণে গীতবিলাক বিচাৰে তাৰ মাজতে মই আপোনাক সৰু কলি এটা গাই দিছোঁ বাৰু হে ৰাম ৰাম কৃষ্ণ নাম দুটি আখৰ ৰাখিবা যতনে নেৰিবা বান্ধৈ জনমে মৰণে ও হৰি ও জনমে মৰণে ধন্যবাদ জনালোঁ অতি সুন্দৰ আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ ভালে থাকক সদায় আৰু আশীৰ্বাদ কৰিব আমি যাতে সুস্থভাৱে থাকিব পাৰোঁ কোনো যাতে বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰোঁ সেই আশীৰ্বাদ কৰিব পুনৰ শুভেচ্ছা জ্ঞাপন কৰি ধন্যবাদ আপোনালোকৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ দেহাটো সকলোৰে নিৰোগী হওক মনবোৰ সকলোৰে ভাল হওক কৃষ্ণ